কাৰ্বি আংলং লাইফ কেলাঙাৰাত বৰ্তমান আমি উপস্থিত আছোঁ লামডিং যিটো ৰোড বৰ্তমান আমি আসাম ইউনিভাৰ্চিটি ডিফু কেম্পাছত আছোঁ আমাৰ টিম হয় আমাৰ কাৰ্বি আংলং লাইফ টিম হয় স্পেচিয়েলি আমি সেইটো কাৰণে আমি আজি থিয় দিছোঁ কাৰণ গুৱাহাটীৰ পৰা আমাৰ কাৰ্বি আংলং টুৰিজম ডিপাৰ্টমেণ্ট ফালৰ পৰা তেওঁলোকে ইনিচিয়েটিভ লৈ এটা সাইক্লিং গ্ৰুপ গুৱাহাটীৰ পৰা তেওঁলোকে সিনিয়ৰ সিটিজেন্স গুৱাহাটীৰ পৰা তেওঁলোকে আহিছে তেওঁলোকে লামডিং টু ডিফু 32 কিলোমিটাৰ সামথিং 32 না 40 কিলোমিটাৰ সামথিং হ'ব তেওঁলোকে এইটো মানে এডভেঞ্চাৰছ টু স্পেচিয়েলি টু প্ৰমোট দ্য কাৰ্বি আংলং টুৰিজম সেইটো বিষয়লৈ তেওঁলোকে এটা সাইক্লিং তেওঁলোকে এটা হেৰি প্ৰমোট কৰিবৰ কাৰণে তেওঁলোকে সাইক্লিং কৰি আহিছে লগতে আমাৰ কাৰ্বি আংলং টুৰিজম আৰু ডেভেলপমেণ্টৰ এডভাইজাৰ গগৈ ডাঙৰীয়া আছে এক্স আমাৰ কাৰ্বি আংলং ডিসি তেখেতৰ জড়িত আছে তেখেতে মানে ইনিচিয়েটিভ লৈছে আৰু ইয়াৰ বিষয়ে আমি কিছু কাৰ্বি আংলং লাইভ থ্ৰুদি আমি জানিব চেষ্টা কৰিম আহক তে আপুনি কৈ যাওক আৰু আচ্ছা নমস্কাৰ মোৰ নাম লাচিত ডেকা হয় আজি আমি কাৰ্বি আংলঙত সাইকেলিং কৰি বহুত সুখী হয় আমি প্ৰত্যেকে জানো যে কাৰ্বি আংলং এখন পাহাৰীয়া ঠাই হয় বৰ ধুনীয়া মই আগৰ পৰাই 73 মানতে মই কাৰ্বি আংলং আহিছিলোঁ তেতিয়া মই জন্ম হোৱাই নাই আচ্ছা 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 তেতিয়াহ'লে আপুনি ককা বুলিব পাৰে দেই গতিকে এটা সৰুৰ পৰাই মোৰ মানে এই দৃশ্যবিলাক দেখি মোৰ এটা মন আছিল যে আৰু পাহাৰৰ ঠাইবিলাক নেচাৰেলি আমি ভাল পাওঁ হয় তাৰপিছত আমি গুৱাহাটীত আমাৰ লেফ্ট সাইড বুলি এটা এইটো গ্ৰুপ আছে আমাৰ এইটো গ্ৰুপত আমি চাইকেল চলাওঁ আমি বিভিন্ন ধৰণৰ প্লেন কৰোঁ আমি ক'ত যাম কি যাম তাৰপিছত আমি এই গগৈ ছাৰকো আপোনালোকৰ এই মুকুল গগৈ তেখেতৰ লগত এক্স দিছে তেখেতক এদিন লগ পাওঁতে তেখেতে ক'লে যে আপুনি কাৰ্বি আংলঙলৈ আহক আপোনালোকৰ টুৰলৈ তাৰপিছত ডলি আছে ডলি কাৰ্বি আংলঙৰ ছোৱালী গতিকে এনেকৈ লগ লাগি আমাৰ গোটেই গ্ৰুপটোৱে আলোচনা কৰিলোঁ যে আমি কাৰ্বি আংলং যাব লাগে সেইমতে আমি আহিলোঁ কাৰ্বি আংলঙৰ আপোনালোকে টুৰিজম ডিপাৰ্টমেণ্টলৈ আমি ধন্যবাদ জনাইছোঁ আমাক এই টুৰিজমটো মানে ৰেছপনচিবল টুৰিজম যিটো এইটো আমি মানে শ্লোগান হিচাপে মানে আনিছোঁ এইটো হৈছে কি যে আজিকালি প্ৰকৃতিৰ যিটো এটা সৌন্দৰ্য এইটো অটুট ৰাখিবৰ কাৰণে আমি কিছু দায়িত্বশীল হ'ব লগা হৈছে কাৰণ এতিয়া মানুহে গছ কাটিছে মানুহে ক'ৰবাত এটা ঝৰ্ণা আছে ক'ৰবাত এটা জলপ্ৰপাত আছে তাত মানুহ অহা যোৱা কৰে বহুত মানুহ যায় এইটো দেখি তাৰ লগত আনুষংগিকভাৱে ওচৰে তাত বিজনেছ এটা আৰম্ভ হৈছে মানুহ হৈছে তাত লেতেৰা হৈছে দোকান হৈছে গতিকে তাৰ কাৰণে যিটো কাৰণে তাত টুৰিষ্ট আহিছিল লাহে লাহে সেই পৰিৱেশটোৰ এটা পৰিৱৰ্তন হৈছে মানে পৰিৱৰ্তন হৈ গৈছে লেতেৰা হৈছে গতিকে আমি এই কথাটোৰ ওপৰত এটা মানে চিন্তা চৰ্চা কৰিছোঁ যে আমি কেনেকৈ তাৰ আচল সৌন্দৰ্যটো বজাই ৰাখিব পাৰোঁ আৰু এইটোত অকল আমাৰ টুৰিষ্টখিনিৰে নহয় আপোনালোকৰ কাৰ্বি আংলঙৰ মানুহখিনিৰে নহয় আমাৰ প্ৰতিজন মানে টুৰিষ্ট মানুহৰে এইটো দায়িত্ব এটা আছে যে প্ৰকৃতিক আমি ৰক্ষণাবেক্ষণ দিয়া সেই সৌন্দৰ্যটো থাকিলেহে আমাৰ ইয়াত আপোনালোকৰ ইয়াত মানুহ আহিব গতিকে আমি সেই এটা শ্লোগান লৈ আমি আজি চাইকেল ৰাইড কৰিছোঁ যে আমি প্ৰকৃতিৰ মানে ভাৰসাম্য ৰাখিব লাগিলে প্ৰকৃতিক ঠিকে ৰাখিব লাগিলে প্ৰকৃতিক সৌন্দৰ্য অটুট ৰাখিব লাগিলে আমি ধৰক প্লাষ্টিক ইউজ আমি সেইবিলাক বৰ্জন কৰিব লাগিব আমি সচেতন হ'ব লাগিব প্ৰতিটো ক্ষেত্ৰতে গতিকে এনেকুৱা এটা শ্লোগান লৈ আমি আহিছোঁ আৰু আমি কাৰ্বি আংলঙৰ এই জনজাতীয় মানুহখিনিক আমি বহুত ধন্যবাদ দিছোঁ আজি যে আপোনালোকে আজি আমাক এনেকৈ আমি গুৱাহাটীৰ পৰা আহিছোঁ আপোনালোকে আজি এনেকৈ আমাৰ ওচৰত আহিছে আমাক সুধিছে আমি কিমান ভাল পাইছোঁ আমি নিজে ক'ব নোৱাৰোঁ আপোনালোকৰ পৰা মৰমটো মানে ক'ব নোৱাৰোঁ আমি কিমান ভাল পাইছোঁ মইতো শুনিছোঁ আপোনালোকৰ টিমটো এভাৰেজটো 50 আছে কাৰোবাৰ 40 আছে কাৰোবাৰ 59 চামথিং আছে কিন্তু আপোনাৰ টু হাইয়েষ্ট আপোনাৰ 70+ এনেকুৱা হৈ আছে বুলি গম পাওঁ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত আপুনি কেনেকুৱা ইয়াত মানে জড়িত হ'ল চাইক্লিং লগত মানে প্ৰথম কথা মই সৰুতে চাইকেল চলাইছিলোঁ মানে কিন্তু আমাক সৰুতে চাইকেল চলালে বেয়া হ'ম বুলি আমাক চাইকেল চলাব নিদিয়ে পঢ়িব লাগে মানে এনেকুৱা কথা তাৰপিছত এনেকৈ গুচি গ'ল তাৰপিছত গুৱাহাটী আহিলোঁ গুৱাহাটীত আহি চাইকেল চলা এটা পৰিৱেশ ঠিক নাছিলে কাৰণ গুৱাহাটীত গাড়ী মটৰ বেছি আৰু চাইকেল চলালে মানুহে আণ্ডাৰ এষ্টিমেট কৰে ইয়াৰ কাম নাই চাইকেল চলাইছে মানে 2 চকা চলাব লাগে এনেকুৱা যিয়ে নহওক ৰিটায়াৰ হ'লোঁ ৰিটায়াৰ হোৱাৰ পিছতো ঘৰতে বহি থাকিলোঁ কিন্তু মই হেৰি কৰিলোঁ খুব খোজ কাঢ়োঁ মই আগৰ পৰাই
তাৰপিছত যেতিয়া কৰোণা হ'ল তেতিয়া আমাৰ গ্ৰুপৰে এই উৎপল ৰাভা এদিন এই আমাৰ গ্ৰুপৰে আছে এদিন মোৰ জোৱাইৰ লগত গৈছিলে তাৰপিছত মই এটা মানে এওঁলোকক দেখি এটা মোৰ ভাৱ হ'ল যে মইতো চাইকেল চলাব পাৰোঁ সৰুতে চলাইছিলোঁ তাৰপিছত মই চাইকেল চলোৱা আৰম্ভ কৰিলোঁ 2021 জানুৱাৰীৰ 12 তাৰিখৰ পৰা মই চাইকেল চলাইছিলোঁ আৰু তেতিয়াৰ পৰা মই আজিলৈকে নন ষ্টপ চাইকেল চলাইছোঁ এতিয়ালৈকে মই 18,000 কিলোমিটাৰ চাইকেল চলাইছোঁ যোৱাকালি মই সবে হাত চাপৰি মাৰক প্লিজ যোৱাকালি মই 2022ত মই 12,000 কিলোমিটাৰ কমপ্লিট কৰিছোঁ আৰু আজি এইখিনি 12,000 আপোনাৰ বেনিফিট কি আপোনাৰ আপুনি সাইক্লিং যেতিয়া আপুনি এটো এডভেঞ্চাৰটো যেতিয়া আপুনি হাতত ললে ইয়াৰ পিছত আপোনাৰ পৰিৱৰ্তন কেনে ফিজিক্যালিটো আচ্ছা মই প্ৰথম কথা মই ফিজিক্যাল কথাটো কৈছোঁ হয় মোৰ অলপ ওজনটো অলপমান মানে লগাতকৈ বেছি আছিল বুলি ডক্টৰে কৈছিলে গতিকে সেইটো মই লেভেলত আহিছোঁ দ্বিতীয়তে মোৰ চুগাৰ আছিলে তাৰপিছত লাষ্ট মই আজি 4 মাহ আগতে মই বডি চেক কৰোঁতে ডক্টৰে ক'লে মোৰ এক্টিভিটিৰ কথাটো গম পালে তেখেতে গম পোৱাৰ পিছত তেখেতে ক'লে যে আপুনি চুগাৰৰ কোনো ঔষধ নাখাব বৰ্তমান যদি এইটো ধৰণৰে আপুনি এক্টিভিটিটো ৰাখি থাকে আৰু তেতিয়াৰ পৰা মই আজিলৈকে মই তাৰমানে চুগাৰৰ কোনো ঔষধ খোৱা নাই মই 5 বছৰ খাইছিলোঁ কিন্তু এতিয়া মোৰ চুগাৰৰ ঔষধ বন্ধ গতিকে এইটো এটা মোৰ ডাঙৰ বেনিফিট তেতিয়াহ'লে আপোনাৰ আজি এক্সপিৰিয়েঞ্চটো কওক আপোনালোকৰ টিম হিচাপত আপোনালোকে যেতিয়া লামডিঙৰ পৰা যেতিয়া এই দৌৰটো আৰম্ভ কৰিছে কেনেকুৱা লাগিছে বহুত ভাল এইটো মই ৰাস্তাটো কেনেকুৱা লাগিছে বহুত এইটো ক'বই নোৱাৰিম আমি পাহাৰ ভাল পাওঁ পাহাৰৰ অকোৱা পকোৱা ৰাস্তা আমি ভাল পাওঁ আমি শ্বিলঙলৈ যাওঁ সেইটো ভাল পাই শ্বিলঙলৈ যাওঁ আৰু আমাৰ গুৱাহাটীখনো কম বেছি পৰিমাণে পাহাৰ আছে আৰু আমাৰ উৎপল ৰাভাত আছে আমি গোটেই পাহাৰবিলাক আমি ভ্ৰমণ কৰি ভাল পাওঁ গুৱাহাটীতো আমি চব আজিকালি চাওক প্ৰত্যেকটো ঘৰত বুলি ক'লে ককাইকৰ কাৰ আছে ভাইটিৰ কাৰ আছে বৌয়েৰৰো কাৰ আছে গতিকে এটা পলিউশ্যন এটা পৰিৱেশ হৈ যায় প্লাছ এটা ট্ৰাফিকটো এটা সমস্যা হৈ যায় গতিকে তেওঁলোকৰ কাৰণে আজি ডিফু চহৰটো ক'বলৈ গ'লে এতিয়া ঘৰৰ পৰা চহৰটো বেছি দূৰো নহয় তথাপিও চবেই গাড়ীখন ওলাইহে মানে টাউনত যায় বা শ্বপিং কৰিব যায় চাইক্লিং কৰাটো বা খোজকাঢ়া এটা জোন এটা ৰাখিব লাগে যেনেকৈ ছিকিমত আছে গতিকে চাইক্লিং জোন এটা তেনেকুৱা ৰাখিলে আপোনালোকৰ এডভাইচ কি হ'ব আমাৰ এইটো কথা আমাৰ আছে আমি বিভিন্ন মানে সময়ত আমি এইটো বাইট ৰাখিছোঁ তাৰমানে যে গভৰ্ণমেণ্টকো আমি এইটো জনাইছোঁ যে গুৱাহাটীতো আমাক চাইকেলিষ্টবিলাকৰ কাৰণে এটা জোন লাগে আজি মই নহয় আজি নতুন যিখিনি জেনেৰেশ্যন উঠি আহিছে তাহাঁতৰ হেল্থৰ কথাটো আছে তাহাঁতৰ হেল্থ ভালে থাকিলে আমাৰ সমাজখন ভালে থাকিব গতিকে আমাক চাইকেলিং জোন এটা লাগে বা চাইকেল এটা ৰুট দিব লাগে লেণ্ড এটা লাগে য'ত নেকি মানে আমাৰ ল'ৰা ছোৱালীখিনিয়ে তাত প্ৰেক্টিচ কৰিব পাৰে বা চিনিয়ৰ চিটিজেনখিনিয়ে হওক বা যিকোনো মানে এভৰি পাৰ্চনে তাত যাতে কৰিব পাৰে এইটো এটা ডিমাণ্ড এটা আছে আমাৰ একেবাৰে ডেঞ্জাৰাছ ইজ গ্লোবেল ৱাৰ্মিংটো আৰু আমি আৰু কথা পাতিম বাইদেউ আছে আমাৰ লগত দলি বাইদেউ তেখেতটো আমাৰ ডিফুৰে হয় গতিকে বাইদেউ আপোনাৰ এক্সপিৰিয়েঞ্চটো কওক আৰু আপুনি কেনেকুৱা কানেকশ্যনটো হ'ল মই ডিফুৰে ছোৱালী মই ডিফুৰ স্বৰ্গীয় আত্মা সিঙৰ তৃতীয় কন্যা আচ্ছা মই ইয়াতে স্কুলিং মই ইয়াতে কৰিছোঁ ডিফুৰ গভৰ্ণমেণ্ট গাৰ্লছ স্কুলত অলপতে গল্ডেন জুবলি হৈ গ'ল তাৰ বাবে আহিব নোৱাৰিলোঁ মই কিন্তু মই গুৱাহাটীতে পঢ়া শুনা কৰিছোঁ তাতে মই আচলতে টাইকাণ্ডো মাৰ্চিয়েল আৰ্টিষ্ট হয় মই অসমৰ প্ৰথম মহিলা ব্লেক বেল্ট ছেকেণ্ডাৰ ব্লেক বেল্ট তেতিয়া মোক ডিফুৰ কাৰ্বি আংলঙেও মোক তেতিয়া সম্বৰ্ধনা জনাইছিলে ডিষ্ট্ৰিক্ট কাউন্সিলে আৰু মই মাৰ্চিয়েল আৰ্টিষ্ট হিচাপে মই তাতে শিকাইছিলোঁ হেৰি কৰিছিলোঁ তাৰপিছত মই চুইমিং কৰিলোঁ চুইমিঙত মই কম্পিটিশ্যনত জইনো কৰোঁ লকডাউন হোৱাৰ পৰা কৰোণা লকডাউন হওঁতে তেতিয়া চুইমিং বন্ধ হৈ গ'ল আমাৰ টাইকাণ্ডো এইবিলাক চব বন্ধ হৈ গ'ল এতিয়া এক্টিভিটিজটো কৰিব লগা একো নাছিলে তাৰপিছত মই লাহে ধীৰে মানে এখেতসকলক লগ পালোঁ মানে চাইকেল কিনিলোঁ এখন চাইকেল চলালোঁ তেতিয়াৰ পৰা মই চাইকেলো চলাওঁ চুইমিঙো কৰোঁ আৰু আপোনাৰ মাৰ্চিয়েল আৰ্টো কৰোঁ জিমো যাওঁ আৰু মই 200 BRM বুলি আমাৰ এটা ইভেণ্ট হয় এইটো ফ্ৰান্সৰ পৰা হেৰি হয় মই আমি ভূটান বৰ্ডাৰ এইটো একেদিনাই গৈ একেদিনাই আহিব লাগে আৰু আপোনালোকৰ এইটো স্পন্সৰটো কোনে কৰে ধৰক আপোনালোকৰ এটা খৰচা এটা লাগে এটা ট্ৰিপ এটা নাই এইটো আমাৰ নিজৰ আমি নিজৰ ইণ্টাৰেষ্টত কৰি থাকোঁ কোনো NGO নাই এইটো নিজৰ হেৰি আৰু এতিয়া আহিছে এতিয়া আমাক আপোনালোকৰ কাৰ্বি আংলং টুৰিজিমে আমাক হেৰি কৰিছে তাৰ বাবে আমি বহুত
ঠিক আছে আৰু আমাৰ কাৰ্বি আংলং যিমানখিনি মহিলা আছে যোনে মানে ধৰক ডায়েবেটিছৰ লগত মানে সদায় লাগি আছে হাই ব্লাড প্ৰেছাৰৰ পৰা আৰম্ভ কৰি ইমান হেল্থৰ ক্ৰাইচিছটো হৈ আছে মহিলাবিলাকৰ কাৰণে গতিকে তেওঁলোকৰ কাৰণে আপোনালোকে কি আহ্বান জনাব বা কি মেছেজ দিব তেওঁলোকৰ কাৰণে মই এটাই আপোনালোকৰ হেৰি কৰোঁ যেন চব নিজকে ফিট কৰি ৰাখিব লাগে আৰু ইয়াতে অফিচ গ'লে এতিয়া ডিফুত মই এতিয়া দেখিছোঁ বহুত আজিকালি আমাৰ দিনত তেতিয়া ইমান ট্ৰেফিক নাছিল এতিয়া বহুত ট্ৰেফিক হৈ গৈছে তাৰ ট্ৰেফিকৰ হেৰিত আমাৰ ৰাস্তা বহুত সৰু ডিফুৰ মোৰ হেৰিত এতিয়া চাইকেল হেৰি কৰিলে চাইকেল চলাই যাব লাগে মানে অফিচ যাব হ'লেও এখন চাইকেল ল'ব লাগে আৰু বহুত তেতিয়া হেৰি মানে ট্ৰেফিকটো কমিব আৰু সেই হিচাপত মই আৰু এটা মই মাৰ্চেল আৰ্টিষ্ট হিচাপে মই এটা কওঁ মই প্ৰত্যেক গাৰ্জেনকে কওঁ মাক দেউতাকক মানে ল'ৰা ছোৱালীক বিশেষকৈ ছোৱালীক মাৰ্চেল আৰ্ট শিকাবই লাগে এইটোৰ পৰা আপোনাৰ নিজৰ চেল্ফ ডিফেন্স উইল পাৱাৰ বহুত বাঢ়ি যায় একদম আৰু নিজকে ফিট কৰি ৰখা হয়ে আপোনাৰ উইল পাৱাৰ বহুত বাঢ়ে চেল্ফ ডিফেন্সটো শিকাবই লাগে মাৰ্চেল আৰ্ট শিকাওক কাৰাটে হওক টেকৱাণ্ডো হওক কম্ফু হওক মুঠতে শিকাব লাগে মই মাক দেউতাকক এইটোৱে মানে ৰিকুৱেষ্ট কৰিছোঁ ল'ৰা ছোৱালীক শিকাব লাগে বিশেষকৈ ছোৱালীক আজিৰ দিনত শিকাবই লাগে ঠিক আছে এইটোৱে মই এইটো মই কেমেৰামেনক দেখাব বিচাৰিছোঁ তেওঁলোকৰ এইটো হ'ল এইটো আপোনালোকৰ সেইটো হ'ল প্লেকাৰ্ডটো আপোনাৰ লেটছ ৰাইড তাৰপিছত ৰাইড টু কাৰ্বি আংলং আজি টু 28/12/2022 এ চাইক্লিং ৰেলী টু ক্ৰিয়েট এৱাৰনেছ ফৰ ৰেছপনচিবল টুৰিজম এইটো হয় তাৰপিছত ইন এছ'চিয়েশ্যন উইথ কাৰ্বি আংলং টুৰিজম তেওঁলোকৰ এইটো প্লেকাৰ্ড বনাই লৈছে আৰু ৱেৰ নেচাৰ মিটছ কালচাৰ আমাৰ এক্স MLA ধৰ্ম সিং তেওঁ ডাঙৰীয়াক তেখেতকো আমি ধন্যবাদ দিছোঁ তেখেতে খুব ধুনীয়া এটা থিমছ তেখেতে বনাইছে আৰু চাইকেলৰ বিষয়ে আপুনি কওক অলপ চাইকেলটো কি চাইকেল আৰু কেনেকুৱা ইয়াৰ মানে মেনুৱেলবিলাক কেনেকুৱা ধৰণৰ আচ্ছা চাইকেলটো সকলো চাইকেলেই ভাল মানে বেলেগ চাইকেলত আপোনাৰ বেলেগ আপোনাৰ সেয়া থাকে কিছুমানত ধৰি লওক এইটোত মোৰ আগপিনে 2টা আছে পিছপিনে 10টা আছে কিছুমানত 3টা থাকিব বেলেগ ধৰণৰ মানে সেনেকা থাকে গিয়াৰ থাকে আৰু গিয়াৰ নহ'লে হয় কিন্তু গিয়াৰ থাকিলে এটা সুবিধা হয় ধৰি লওক যেনেকা আপ হিল ক্লাইম্বিং কৰোঁতে যদি আপুনি গিয়াৰটো কম আনে তেতিয়া চাইকেলখন মানে পেডেলিং কৰোঁতে ইজি ঢিলা হৈ যায় যেতিয়া আপুনি পেডেলিং কৰি থাকিব পাৰিব যদি গিয়াৰ নাথাকে কিছুমান জাগাত মানে অলপমান টান হৈ যাব তেতিয়া পেডেলিংটো নহ'লে আপোনাৰ চাইকেলখন নাযাব বাছ সেইটোৱে কিন্তু আপোনাৰ এফৰ্টটো একেই লাগিব খালি মানে স্মুথটো অলপমান হ'ব চাইকেল চলাওঁতে আৰু অলপমান স্মুথ হ'ব আপ হিল ক্লাইম্ব কৰোঁতে যাব যেনেকৈ এইবোৰ চাইকেল হৈছে গোটেইবোৰ মাউণ্টেইন বাইকে হয় মাউণ্টেইন চাইকেলো বহুত প্ৰকাৰ আছে ৰোড চাইকেল আছে মাউণ্টেইন বাইক গ্ৰেভেল সেনেকুৱা বেলেগ ইয়াতে প্ৰায়বিলাক মাউণ্টেইন বাইকে হয় মাউণ্টেইন বাইক আপোনালোকৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা এক্সপিৰিয়েঞ্চটো বহুতে ধুনীয়া আৰু বহুতে ভাল কাৰণ কি আৰু ইয়াতে ইমান স্কোপ আছে বিশেষ কৰি যিহেতু নিজে চাইকেল চলাই ভাল পাওঁ চাইকেলৰ বিষয়ে কওঁ এতিয়া চাইক্লিং টুৰিজম কাৰ্বি আংলঙত মানে বহুত ধুনীয়া আৰু বহুত ভাল আৰু ইমান ধুনীয়া নেচাৰৰ মাজত আৰু এই যিটো শ্লোগানটো আছে ইমান ধুনীয়া ৱেৰ নেচাৰ মিটছ কালচাৰ আৰু মানুহবোৰো ইমান বহুত মানে আদৰ সাদৰ কৰে হস্পিটেবল আৰু হস্পিটেলিটি ইমান ভাল বহুত মানুহে মই এটা কথা ক'বলৈ বিচাৰিম যদি মানে বহুত মানুহে ভাবে কাৰ্বি আংলং গ'লে কি হ'ব অমুক হ'ব এইটো একেবাৰে ভুল কথা কাৰ্বি আংলঙৰ মানুহ বহুত হস্পিটেলিটি বহুত সেয়া কৰে আৰু বহুত ভাল কাৰ্বি আংলঙো গৈছোঁ ইভেন মই ডিমা হাছাও গৈছোঁ ডিমা হাছাও কাৰ্বি আংলং মানুহবোৰ বহুত ভাল আৰু বহুত আদৰ সাদৰ কৰে হস্পিটেল আৰু বহুত ফ্ৰেণ্ডলি হয় তো সেইকাৰণে মই সকলোকে অনুৰোধ কৰিম কাৰ্বি আংলং আহক চাইকেল চলাওক আৰু ইয়াৰ টুৰিজমত আৰু কাৰ্বি আংলঙৰ যি নান্দনিক সৌন্দৰ্য আছে সেইটো উপভোগ আচ্ছা চাইক্লিং কৰোঁতে আপোনালোকৰ কি প্ৰয়োজন হয় চাইক্লিং চবচে প্ৰথমতে হ'ব এটা মনৰ ইচ্ছা আৰু ইচ্ছাটো থাকিলে চাইকেল আৰু এনেকুৱা বস্তু প্ৰথম ভাবিলে লাগে যে ইমান কিলোমিটাৰ যাব এনেকা যাব আচল কথা কিন্তু আপুনি যদি চলাই থাকে চাইক্লিঙৰ এটা বস্তু ভাল যিহেতু ল' ইণ্টেনচিটি স্পৰ্ট লাহে গ্ৰেজুৱেলি আপোনাৰ নিজে ষ্টেমিনা বিল্ড আপ হয় নিজৰ সেয়া হয় আপুনি গম নোপোৱা কৰি আপুনি
চলাব পৰা হয় খালি আপোনাৰ সেইকাৰণে মই ক'ম যে চাইকেল চলাবৰ কাৰণে একো দৰকাৰ নাই খালি মনৰ এটা ইচ্ছা থাকিলেই হয় আচ্ছা চশমাযোৰটো কেনে ভাল লাগিছে কিন্তু চশমাযোৰটো কি বুলি ক'ম এইটো চশমাযোৰ ধূলি বালিৰ পৰা বাচিবৰ কাৰণে ইয়াৰ নামটো থাকিব নিশ্চয় নাই যিকোনো চশমা বহুত কথা পাতিলোঁ তেওঁলোকৰ লগত হাঁহি ধেমালি কৰিলোঁ তেওঁলোকক আমি স্বাগতম জনাইছোঁ আৰু তেওঁলোকক ধন্যবাদ জনাইছোঁ তেওঁলোকে টুৰিজিম কাৰ্বি আংলং টুৰিজিমৰ কাৰণে তেওঁলোকৰ যিটো প্ৰচেষ্টা তেওঁলোকৰ যিটো আগ্ৰহ তেওঁলোকে যিটো ইনিচিয়েটিভ লৈছে খুব সুন্দৰ হৈছে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া তেওঁলোকে ইয়াৰ পৰা তেওঁলোকে মুভমেণ্টটো ষ্টাৰ্ট কৰিব তেওঁলোকে কাছা ষ্টেডিয়াম যাব কাছা ষ্টেডিয়ামৰ পিছত তেওঁলোকে চিলনী ডেষ্টিনেশ্যনলৈকে যাব